हेलो बंधु बान्धवीসকল কি খবৰ নিশ্চয় সকলো কুশল মংগলে আছে চাওকচোন এজোপা গোলাপ ধুনিয়া লাগিছে সাগে মইতো ধুনিয়া দেখিছো কাৰণ মোৰ নিজৰ ফুল লোকেল গোলাপ হয় হাইব্ৰিড নহয় মোৰ হাইব্ৰিড কম আছে লোকেলেই বহুত আছে গতিকে এটা গোলাপ মই আপোনালোকক কাটিং কৰি ৰিপোৰ্ট কৰি দেখুৱাইছিলোঁ হেতু লোকেল গোলাপে হয় হেতু টাবত সৰুকৈ কাটিং কৰি লগোৱা হৈছিল গতিকে মই তাক আজি ৰিপোৰ্ট কৰি দেখুৱাইছিলোঁ আপোনালোকক এইটো হল এইখিনি মাটিত আছে মোৰ এইখিনি মাটিত আছে গতিকে মাটিত বহুত ডাঙৰ হয় গছজোপা বহুত ওখ হৈ যায় মই কাটিং কৰি থাকো গতিকে এনেকৈ আৰু 2 লাইন মান আছে মোৰ গোলাপ ফুলি আছে এতিয়াটো গোলাপৰ সিজন আৰু অলপ দিনৰ পিছত আৰু ডাঙৰ হ'ব ফুলপা গতিকে এতিয়া এই ফুলিবলৈ লৈছে কাৰণ পানী কম পাইছে বহুত ৰ'দ পালে আগতে এতিয়া পানী সদায় দিয়ে থাকো তথাপিতো বৰষুণ নাই যে সেই কাৰণে পানীটো কম পাইছে গতিকে মাটিটো এনেকৈ দিয়া আছে মোৰ মাটিত গোটেইখিনি ফুলিছে ভাবিলো আপোনালোকক দেখুৱাই মই মোৰ গোলাপখিনিকে শ্বেয়াৰ কৰি দিওঁ এইখিনি এইফালে এজোপা ইমান ওখ হৈছে ইয়াত পুখাই এনেকৈ ফুলি আছে এনেকৈ বহুত ফুলিছে বৰষুণ কালি অলপ দিছিলে সেইকাৰণে হৰি গ'ল এনেকৈ ফুলি আছে গোলাপ এইবিলাক লোকেল গোলাপ হয় ৰেড কালাৰে হয় হোৱাইট কালাৰো আছে মোৰ হোৱাইট কালাৰো ইয়াৰ মাজত ফুলিছে আছে ক'বাত তেনেকৈ মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ এইজোপা জবাত চাওকচোন কুঞ্জলতা গোটেইজোপা বগাই মেৰিয়াই ধৰিলে ইয়াতে ফুলিছে এই হিবিস্কাছজোপাত গতিকে এজোপা গোলাপ এনেকৈ মোৰ গোলাপ অলপ আছে হোৱাইট কালাৰ এইটো এনেকৈ দি থৈছিলোঁ এইটো ৰিপোৰ্ট কৰিবলৈ হ'ল গতিকে মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ এয়া বৰষুণত হাউলি গ'ল এজোপা পঞ্চমুখী গোলাপ ইয়াক মই কাটিং একো কৰা নাই সেইকাৰণে ইমান বহা নাই আৰু এপহিয়াকৈ ফুলিছে এই 5 জোপা একেলগে ফুলে গতিকে এতিয়া কাটিং কৰিম এইখিনি মৰহি গ'লে কাটিং কৰাৰ পিছত সেই ধুনীয়া গ্ৰোথ হ'ব গতিকে হোৱাইট কালাৰ আছে মাজে এয়া এফালেও আছে এই ৰেড কালাৰ গোলাপটো কি হয় প্ৰথমতে ফুলপাহ যেতিয়া কলিটো মেলি প্ৰথম ফুলপাহ সম্পূৰ্ণ নেমেলোতেই এইটো কালাৰ আহে পিংক আহে লাইট পিংকটো তাৰ পাছত একদম তেজী ৰঙা হৈ যায় এইটো প্ৰথমতে কলি মেলি ফুলপাহ মেলিছে তাৰ পিছত শেষত এইটো আহে এনেকুৱা হৈ যায় ফুলপাহ গতিকে মই আপোনালোকক দেখুৱালোঁ আৰু আঁতৰত আছে মই পাছত দেখুৱাম আপোনালোকক ভিডিঅ'ত গতিকে আজিলৈ মই মোৰ মাটিত ৰোৱা গোলাপ এইখিনি দেখুৱালোঁ গতিকে কেনেকুৱা লাগিছে সকলোৱে চাবচোন ভিডিঅ'টোত জনাব আৰু এনেকৈ মই দেখুৱাই থাকিম আপোনালোকক মোৰ ফুলৰ ভিডিঅ' গতিকে সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো নতুনকৈ চোৱাসকলে বেল আইকন প্ৰেছ কৰিলে মোৰ ভিডিঅ' সদায় চাই থাকিবলৈ পাব গতিকে আজিলৈ মই আপোনালোকক এইখিনি দেখুৱাই মই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ